নমস্কাৰ, মই আজি গাহৰি মাংস আচাৰ বনাম। ইয়াৰ গাহৰি মাংসখিনি বইল কৰি দিওঁ। গাহৰি মাংসখিনি ইয়াত কুকাৰতে দি দিছোঁ। কুকাৰতে দি দিছোঁ কাৰণে সিজাব লাগিব। আচাৰ বনালে পানী অকণমান দি দিছোঁ। ইয়াত বইল কৰোঁতে মই নিমখ অকণমান দি দিওঁ। 2টা হুইচেল মাৰিলেই হ'ব। পানীখিনি অকণমান শুকাব দিওঁ, নহ'লে পানী থাকিলে বেয়া হ'ব নহয় আচাৰখিনি। গাহৰি বইল কৰি লৈছোঁ যে মই এতিয়া কাটি দিম সৰু সৰুকৈ কাটি দিম। বৰ বেছি ডাঙৰ ডাঙৰ নথওঁ, আচাৰ নহয়, অলপমান সৰু কৰি দিছোঁ। কাটা হৈ গ'ল। এতিয়া মই আচাৰখিনি বনাম। বৰ ডাঙৰ ডাঙৰকৈ কৰি দিয়া নাই, সৰু কৰি দিছোঁ। মই গাহৰি মাংসখিনি কটা হৈ গ'ল নহয়, মই এতিয়া আচাৰ বনাবলৈ ৰেডি কৰি লৈছোঁ। ইয়াত মছলা, ইয়াত ধনিয়া, জিৰা 2 চামুচমান দিছোঁ, জালুক আৰু শুকান জলকীয়া। এইখিনি গৰম কৰি পেলাই মই মিক্সিত মাৰি দিম অকণমান আধা ঘণ্টাকৈ। 2 চামুচহে দিছোঁ, তাতকৈ বেছি দিয়া নাই। ইয়াত অকণমান গৰম কৰি দিম। গৰম কৰি দিওঁ। এয়া মই এতিয়া মিক্সিত মাৰি দিম, আধা খুন্দা কৰি দিম। এইখিনি খুন্দা হৈ গ'ল। এতিয়া মই আদা নহৰুখিনি দি দিওঁ। ইয়াত আদা নহৰুখিনি অকণমান ৰ'দত দি পানীখিনি শুকাই দিম। আদা নহৰুৰ লগত মই শুকান জলকীয়াখিনি একেলগে দি দিম। ইয়াতে পিচি দিম, একেলগতে পিচি দিওঁ। ইয়াত পিচা হৈ গ'ল। আদা নহৰু আৰু হালধি এচামুচ দি দিওঁ। মাংসত দিওঁ আৰু ৰংগুড়া দি দিছোঁ মই এচামুচ কালাৰটোৰ কাৰণে। এই মই মিলাই দিম, মিলাই পেলাই মই মাংসত দি দিম। ইয়াত মই গাহৰি মাংসখিনি দি দিম। গোন্ধটোৰ কাৰণে তেজপাত দি দিছোঁ অলপমান, মানে পিছত উলিয়াই দিম বটলত ভৰালে। এতিয়া ইয়াত মই অকণমান ভাজি পানী চানী যদি অকণমান শুকাই যাব, নিমখ অকণমান দি দিম। নিমখ নিজে আন্দাজমতে দি দিব। ইয়াত মই 2 পাউমান শুকান জলকীয়া গোটা দি দিছোঁ, ভাল লাগে। এতিয়া পেষ্টটো বনাই দিলোঁ যে মই ইয়াতে দি দিওঁ। ইয়াত দিছোঁ ৰংগুড়া, আদা নহৰু আৰু শুকান জলকীয়া পিচি দিছোঁ একেলগতে, আৰু সেই জলকীয়া গুড়ি কালাৰটোৰ কাৰণে দিছোঁ। ইয়াত খুন্দিছিলোঁ যে মছলাখিনি মই ইয়াতে দি দিওঁ। বৰ বেছিকৈ মিহি কৰা নাই, অকণমান আদা খুন্দি কৰি দিছোঁ। ধুনীয়াকৈ হৈছে। আপোনালোকৰ কোনোবা বাহিৰত থাকিলে এনেকুৱা বনাই দিব পাৰে। গাহৰি মাংস কিছুমান খাবলৈ ভাল পায় নহয়, বনাই এনেকুৱা দিব পাৰে, বহুত দিনলৈকে থাকে। এইখিনি ইমান ধুনীয়া হৈছে, ইমান ধুনীয়া হৈছে দেখিছেনে আচাৰখিনি। ইয়াতে মই এতিয়া ভিনেগাৰ দিম। ভিনেগাৰ দিলে আচাৰ বহুত দিনলৈকে ভাল হৈ থাকে। এই চামুচে মই 2 চামুচ দি দিম। অলপমান টেঙা টেঙা হ'ব লাগিব। আচাৰ অকণমান সদায় টেঙা টেঙা হ'লেহে ভাল লাগে, ভালো হৈ থাকে ভিনেগাৰ দিলে। ভিনেগাৰ দি সানি দিছোঁ। এতিয়া মই ঠাণ্ডা হ'লে বটলত পাই দিওঁ। এতিয়া আমাৰ আচাৰ হৈছে। বহুত মানুহ গাহৰি মাংস খাই ভাল পায়। বাহিৰত থাকিলে এনেকুৱা বনাই দিব পাৰে, লোকেল গাহৰি মাংস।